আইতাক একেবাৰে নামটো কি লিখিত নামটো মোৰ লিখিত নামটো জুলেমাই বৰা কি নাম জুলেমাই বৰা জুলেমাই বৰা জুলেমাই বৰা বৰা। এনেকুৱা নাম আজিকালি পাবলৈকে নাই না আগৰ দিনৰ হয়নে সেইটো কাৰণে শুনি ভাল লাগে আকৌ হয় হয় এতিয়া আইতা এই বৰদোৱালে মানুহ ইমান দূৰৰ পৰা আহে আপুনিও আহিছে ইমান দূৰৰ পৰা এই বৰদোৱাখনত কি বিচাৰি পায় বাৰু ইয়াত ভাল বস্তু আছে কি আছে বাৰু ইয়াত ভগৱন্ত য'ত জন্ম হৈছে জন্মস্থান তাত আহি ভাল পাওঁ আমি আৰু সেই ভাগৰে মানুহ হয় 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 সেইকাৰণেই সুধিছো আচলতে বৰদোৱাত ভকতিৰ অমিয়া ৰস আছে সেইকাৰণে এইটো ককালৈনো আহিব লাগে নে সেইটো কাৰণেই মই ৰলো হয় নেকি ইয়াতো হাজাৰ হাজাৰ মানুহ আহিছে হয় হয় কিন্তু আপুনি বিশেষ হয় জানো আৰু বাবা বিশেষ আপুনি বিশেষ সেইকাৰণে আপোনাক দেখি লাগিছে বৰদোৱালে আইতা আহিছে হাজাৰ মানুহক লগ পোৱাও সুকীয়া আপোনাক লগ পোৱাও সুকীয়া সেইকাৰণে প্ৰিয় দৰ্শক এই আইতাক লগ পাবলৈ মন গল জুলেমাই আইতা আবু আইতা নাম গুণ গাই থাকে গাই থাকো অসমৰ নাম বিলাক আইসকলৰ ৰাতিপুৱা গাঁও ঘোষা কীৰ্তন সেয়াই আৰু দিয়া ৰঙিয়ালী নাম কালি এজামি গালো নেকি কেনেকুৱা আছিলে নাম খালি গুৰুজনৰ বিষয় শংকৰদেৱৰ বিষয় গালো আৰু এই উত্তৰে আকাশী নিশা ভাগে নমালন্ত শ্ৰীমন্ত ইয়াত একেবাৰে উজলি থাকে ধুনীয়া শংকৰদেৱ তোমাৰ কিনো লীলা গোটেই ৰাতি ভকতক নামেৰে মহিলা কিমান মুখস্থ এতিয়াও বাবা নাই পাহৰিলো এতিয়া পাহৰিছো আৰু এই বৰদোৱালে প্ৰতি বছৰে আহে প্ৰত্যেক বছৰে আহো ফাকুৱাত প্ৰতি বছৰে আহো এনেকে চচৰি বাগৰি আহো আৰু কিন্তু প্ৰভু পাই যায় আপুনি ক'তনো পাওঁ দেখা নাপাওঁ সাধুসকলকে দেখা পাওঁ শেষলে প্ৰভু আৰু এতিয়া তুমিয়ে প্ৰভু তেওঁৱে প্ৰভু সকলো প্ৰভু বাবা আইতাই এই অমৃত বাণী আজি আমাক দিছে আইতাৰ মুখৰ এই কথাকেইটা আপোনাৰ কথাকেইটা আমাৰ কাৰণে আশীৰ্বাদ হৈ গৈছে আপোনাৰ নাতি আজু নাতি এতিয়া বহুতে চাই আছে আপোনাক ইয়াত চাই আছে এবাৰ কৈ দিয়কচোন আশীৰ্বাদ এফাকি দি দিয়ক কি আশীৰ্বাদ দিম এতিয়া সকলোৱে চাই আছে সকলো প্ৰতি মংগল হৈ এই আপোনাৰ চৰণৰ তলত ঠাই দি কৃপা কৰি ৰাখিব প্ৰভু এইখিনিয়ে প্ৰাৰ্থনা আপোনাৰ দুইজনা গুৰু চৰণৰ ওচৰত কৃষ্ণ